না 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 এত্তেরি আজি চোন ভাল গান এটা মনত পৰিছে মাও নাই পাপাও নাই ভাল চান্স পাইছো আজি লেপটপত গান শুনিয়ে লওঁ মই কি মজা আজি পুৰা লেপটপত আৰু মজা কৰি পেলাই গান শুনিম লা 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 ইশ পাপাৰ লেপটপৰ পাছৱৰ্ডটো কি আছিল ওহো এতিয়াতো মই গান শুনিব নোৱাৰিম উফ কি আছিল আৰু পাছৱৰ্ডটো পাপাৰ এহে মনত পৰিছে বন্ধ কৰিবানে জলদি বন্ধ কৰা তুমি কেতিয়া আহিলা মামা বন্ধ কৰি আছো মা বন্ধ কৰি আছো মা বন্ধ কৰিছো দিয়া জলদি যোৱা কিতাপ পঢ়া গৈ তোমাৰ টিউচন মাষ্টাৰ আহিছে জলদি যোৱা ঠিক আছে মা মই পঢ়িবলৈ গৈ আছো গুড ইভিনিং স্যাৰ মই বহিব পাৰোনে গুড ইভিনিং বহা কিতাপখন লৈ বহা আজি বোলে তুমি বহুত বদমাছি কৰিলা থ্যাংক ইউ স্যাৰ মই খালি অলপ গান শুনিছিলো স্যাৰ ঠিক আছে মই যোৱাকালি তোমাক দিয়া হোমৱৰ্কখিনি দেখুওৱা আৰু লগতে মই তোমাক যিখিনি পঢ়িব দিছিলোঁ সেইখিনি মোক পঢ়ি শুনোৱা ঠিক আছে তুমি কোৱাচোন অসমৰ জাতীয় উৎসৱ কি আমাৰ জাতীয় উৎসৱটো হ'ল স্যাৰ বিহু বিহু কেইটা আৰু কি আৰু গোটেইকেইটা বিহুৰ বিষয়ে মোক অকণমানকৈ কোৱাচোন তুমি বিহু আমাৰ তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু আমি বহাগ বিহুত হুঁচৰি গাওঁ গৰুক গা ধুৱাওঁ বিহুৱান লওঁ নানা ধৰণৰ ৰং ধেমালি কৰোঁ বহাগ বিহুক ৰঙালী বিহু বোলে ঠিক আছে সুন্দৰ আৰু কাতি বিহু আৰু মাঘ বিহুত আমি কি কৰোঁ কোৱা স্যাৰ কাতি বিহুত তুলসী ৰুওঁ খেতি পথাৰত চাকি দিওঁ আকাশ মাতি লগাওঁ কাতি বিহুক কঙালী বিহু বোলে মাঘৰ বিহুত মেজি জ্বলাওঁ উৰুকাৰ নিশা ভোজ ভাত খাওঁ চিৰা পিঠা মাহ কৰাই খাওঁ মাঘ বিহুক ভোগালী বিহু বোলে ঠিক আছে তেন্তে আৰু এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন আকাশৰ ৰামধেনুত কেইটা ৰং থাকেনো স্যাৰ ৰামধেনুত 7টা ৰং থাকে বেঙুনীয়া নীলা আকাশী সেউজীয়া হালধীয়া কুমথিৰা বা কমলা আৰু ৰঙা ৰং থাকে স্যাৰ গুড বয় ঠিক আছে থ্যাংক ইউ স্যাৰ স্যাৰ মই অকণমান পানী খাই আহোঁগৈ ঠিক আছে যোৱা তুমি পানী খাই আহাগৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ সকলোৱে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰে তাৰ বাবে অনুৰোধ যাচিছোঁ জয় আই অসম